নমস্কাৰ আপোনালোকৰ ৰেচন কাৰ্ডখন এতিয়ালৈকে যদি বনোৱা নাই তেনেহলে অতি সোনকালে ৰেচন কাৰ্ডখন বনাই লওক কাৰণ কিয় কাৰণটো হ'ল আপোনালোকৰ ঘৰত যদি কোনোবাই অৰুণোদয় আঁচনিৰ টকা পাই আছে তো তাৰ বাবে তেখেতৰ নামতে ৰেচন কাৰ্ড থাকিব লাগিব নহলে অৰুণোদয় আঁচনিৰ পৰা টকা পাই থকাজনৰ নাম যদি ৰেচন কাৰ্ডত নাই যেটো অৰুণোদয় আঁচনিৰ পৰা টকা পাই আছে এই টকা পোৱা বন্ধ হৈ যাব পাৰে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ব পাৰে কাৰণ কিয় ৰেচন কাৰ্ডৰ যিজন মুৰব্বী এই মুৰব্বীজনেহে অৰুণোদয় আঁচনিৰ টকা পাব আৰু যাৰ নামত ৰেচন কাৰ্ড আছে তেখেতেহে পাব কিন্তু মুৰব্বী এখন ৰেচন কাৰ্ডত এজন মুৰব্বীৰহে নাম থাকিব বাকী কেইজন সদস্য সেই সদস্যই আচলতে অৰুণোদয় আঁচনিৰ টকা পোৱাৰ যোগ্য নহয় যিজন মুৰব্বী সেই মুৰব্বীজনেহে অৰুণোদয় আঁচনিৰ টকা পায় তো তাৰ বাবে যদি আপোনাৰ নাম ৰেচন কাৰ্ডত আছে কিন্তু সদস্যৰ লিষ্টত আপোনাৰ নিজৰ নামত যদি ৰেচন কাৰ্ডখন নাই তেনেহলে আপোনাৰ নিজৰ নামত ৰেচন কাৰ্ডখন কৰাৰ ব্যৱস্থা কৰক অতি সোনকালে নহলে ৰেচন কাৰ্ডখন আপোনাৰ নামত যদি নাথাকে তেনেহলে আপোনাৰ নামো কৰ্তন হ'ব পাৰে তো তাৰ বাবে আপোনালোকেও আপোনাৰ নিজৰ নামত ৰেচন কাৰ্ডখন বনাই থব আৰু এই ৰেচন কাৰ্ডখন বনাবলৈ হলে ঘৰ নম্বৰো আপোনাৰ বেলেগ হ'ব লাগিব যিজন মুৰব্বী তেখেতৰ ঘৰ নম্বৰৰ লগত আপোনাৰ ঘৰ নম্বৰ মিলিব নালাগিব যদি তেখেতৰ ঘৰ নম্বৰৰ লগত আপোনাৰ ঘৰ নম্বৰটো যদি আপোনাৰো যদি ঘৰ নম্বৰটো মিলে তেনেহলে আপোনাৰ ৰেচন কাৰ্ডখন সেপাৰেট নহব যিজন মুৰব্বীৰ কাৰ্ডত আপোনাৰ নামটো সদস্য হিচাপে আছে সেই সদস্য হিচাপে থাকি যাব তো আপুনিও যদি আপোনাৰ নিজৰ নামত ৰেচন কাৰ্ডখন যদি কৰিব খোজে তেনেহলে প্ৰথমে আপোনাৰ ভোটাৰ লিষ্টৰ পৰা ঘৰ নম্বৰটো আপোনালোকে সেপাৰেট কৰি ল'ব ধৰক মুৰব্বীজনৰ ঘৰ নম্বৰ 100 আৰু আপোনাৰো সেই ঘৰ নম্বৰটো 100 হয় তেনেহলে আপুনি আপোনাৰ নামটো ৰেচন কাৰ্ডত সদস্য হিচাপত ৰেচন কাৰ্ডৰ সদস্য হিচাপেহে থাকিব মুৰব্বীজনৰ যদি ঘৰ নম্বৰ 100 তেনেহলে আপোনাৰ ঘৰ নম্বৰ উদাহৰণস্বৰূপে 101 কৰিব বা মুৰব্বীজন যদি আপোনাৰ মা তেনেহলে আপুনি যদি বিয়া কৰাইছে তেনেহলে আপোনাৰ ওয়াইফৰ নামতো এখন ৰেচন কাৰ্ডখন বনাই লওক তেতিয়াহলে আপোনাৰ মাৰ ঘৰৰ নম্বৰৰ পৰা আপোনাৰ ঘৰ নম্বৰটো সেপাৰেশন কৰি ল'ব লাগিব ভোটাৰ লিষ্টত যদি উদাহৰণস্বৰূপে আপোনাৰ মাৰ ভোটাৰ লিষ্টত ঘৰ নম্বৰটো 100 তেতিয়াহলে আপোনাৰ ঘৰ নম্বৰটো উদাহৰণস্বৰূপে 101 কৰি লওক আৰু যেতিয়া আপোনাৰ ঘৰ নম্বৰ এটা নতুন ওলাব তেতিয়া আপুনি সেই নতুন ঘৰ নম্বৰেদি আপোনাৰ নামতো এখন ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিব তো আপোনাৰ ৰেচন কাৰ্ডখন এপ্লাই কৰিব লগা হলে আপোনাৰ যিটো নাম আছে আপোনাৰ মাৰ কাৰ্ডখনত যিটো আপোনাৰ নাম আছে সেই কাৰ্ডখনৰ পৰা নামটো প্ৰথমে আপুনি অফিচত গৈ কৰ্তন কৰিব লাগিব আৰু কৰ্তন কৰাৰ পিছত তাৰ পিছত আপোনাৰ ওয়াইফৰ নামত বা আপোনাৰ নামত ৰেচন কাৰ্ডখন তেতিয়া ডাইৰেক্ট বনাব পাৰিব তো তেতিয়া কি হ'ল আপোনাৰ মাৰ নামত যিখন ৰেচন কাৰ্ড আছিল সেই ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নামটো কাট খাই কিনে আপোনাৰ নামত এখন নতুন ৰেচন কাৰ্ড হৈ যাব তেতিয়া আপোনাৰ ঘৰত তাৰমানে দুখন ৰেচন কাৰ্ড হ'ল এখন থাকিল আপোনাৰ মা আৰু এখন থাকিল আপোনাৰ তাৰ পিছত যেহেতু আপোনাৰ মাৰ নামৰ ৰেচন কাৰ্ডখন আগৰ পৰাই আছে আৰু তেখেতে অলৰেডি আগৰ পৰাই অৰুণোদয় আঁচনিৰ টকা পাই আছে তো যেহেতু এতিয়া আপোনাৰ নিজৰ নামত বা আপোনাৰ ওয়াইফৰ নামত যিখন ৰেচন কাৰ্ড হ'ল এই ৰেচন কাৰ্ডেদি আপুনিও আপোনাৰ নামত অৰুণোদয় আঁচনিৰ বাবে এতিয়া এপ্লাই কৰিব পাৰিব আৰু যদি আগৰ পৰাই অৰুণোদয় আঁচনিৰ ধন পাই আছিলে তেনেহলে আপোনাৰ নিজৰ নামত যদি ৰেচন কাৰ্ডখন হৈ যায় তেনেহলে খুব ভাল কথা আপোনাৰ যিটো অৰুণোদয় আঁচনি আগৰ পৰাই পাই আছিলে সেই আঁচনিটো আগলৈও চলি থাকিব কিন্তু যদি আপোনাৰ নামটো যদি বা আপোনাৰ ওয়াইফৰ নামটো যদি আপোনাৰ মাৰ যিখন ৰেচন কাৰ্ড আছে তেখেতৰ নামত থকা ৰেচন কাৰ্ডতে আপোনাৰ যদি ওয়াইফৰ নামটো সদস্য হিচাপে আছে তেনেহলে আপোনাৰ ওয়াইফে অৰুণোদয় আঁচনিৰ ধন পোৱাৰ সম্ভাৱনা কমি যাব বা তেখেতৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পাৰে তো তাৰ বাবে মই আপোনালোকক কৈছোঁ আপোনাৰ মাৰ নামত যদি এখন কাৰ্ড আছে তেনেহলে আপোনাৰ ওয়াইফৰ নামতো এখন সেপাৰেট নিউ এখন ৰেচন কাৰ্ড বনাই থওক তেতিয়াহলে আপোনালোকে যিটো অৰুণোদয় আঁচনিৰ ধন পাই আছে এই আঁচনিৰ ধন আগলৈও চলি থাকিব আগলৈও পাই থাকিব তো মই আপোনালোকক এইখিনি কথাই ক'বৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ তো ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানে বন্ধুসকল ধন্যবাদ।